এয়া আমি গৈ আছোঁ এখন আমি এতিয়া ঘৰৰ পৰা ওলাইছোঁ আৰু কদম তিনিআলি ফালে সোমাই যাম। আপোনালোকে জড়িত হৈ থকা আৰু ভিডিঅ'টো লাইক কৰি দিব। আমি অলপ স্পীড কৰি দিছোঁ, তেতিয়া অকণমান কমি যাব। এইখন তিনিআলি হৈ আমি সেইফালে সোমাই যাম দেই, আপোনালোকক দেখাম। জড়িত হৈ থকা ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্ট এটা কৰিব নাপাহৰিব। এয়া এখন তিনিআলি হয়, আমি এতিয়া এই গলিটোৰ ফালে সোমাই যাম। যোনখনে বাইকখন আহিছে সেইফালে সোমাই যাম আমি। বলক অলপমান মিউজিক লগাম, এই মোৰ লগৰজন গৈ আছে, অলপমান মিউজিক লগাই দিছোঁ, আপোনালোকৰ ভাল লাগিলে। এজন মোৰ ফ্ৰেণ্ড হয় আৰু এজন ফ্ৰেণ্ড আহিব পাছফালে, দেখাই আছোঁ ৰ'ব। এইজন আহি আছে কিটিকিটিককৈ লাহে লাহে আহি আছে, অলপ জুম কৰি দিছোঁ। ইয়াৰ নাম হ'ল বাহাৰুল। এয়া আহি আছে পূৰা, আমি ইয়াৰ কাৰণে অলপ ৰখি দিওঁ। মোৰ ফ্ৰেণ্ডৰ ভাগৰ লাগিছে, ই মিঠাই ল'ব গৈছে, চানি মিঠাই। এয়া চানি মিঠাই আমি আজি খাবলৈ মানে ৰাস্তাতে অলপ টাইম পাছ কৰিবলৈ, মধুৰ নিচিনা আৰু মুখখন ভাল লাগিবলৈ চোবাই চোবাই গৈ আছোঁ। এয়া আগত আছে বুলি দেখা আছে দেই, চাউণ্ডটো অলপ কমাই দিছোঁ, মানে শুনিবলৈ বেয়া হৈছে যে। এয়া গৈ আছে, আমি পামগৈ আৰু এতিয়া অলপমান দূৰ। ভিডিঅ'টো লাইক কৰি দিয়ক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। এই গৰমত তাকে থাকিব পৰা নাই যে, বডি দেখাই দিছে পূৰা, শীতল বডি উলিয়াই দিছে গৰমত। গৈ আছোঁ, পামগৈ আৰু অলপমান ৰখি থাকক। ভিডিঅ'টো লাইক কৰি দিয়ক আৰু কমেণ্ট এটা কৰি দিব। পামগৈ আৰু তই অলপমান আছে। পূৰা এখন গাঁৱলীয়া ৰাস্তা, এখন আদি গাঁও। ইয়াতে আদি মানুহ আছে, আদিম মানুহ, আদিবাসীবিলাকে আছে। আমি গৈ আছোঁ, অলপ স্পীড কৰি দিছোঁ। বলক চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক দেই, নাপাহৰিব। ইমান কষ্ট কৰি বনাইছোঁ। এইবিলাক গৰু চাওক, আমি গৈ আছোঁ। ফানী ভিডিঅ' পাব। ঘৰ গৈ লওঁ, এতিয়া মই কদম মোৰ লগৰজনৰ ঘৰত আহিছোঁ। ঘৰত গ'লে একদম বম ফানী ভিডিঅ' দিম, চুৰ্ণি তুৰ্ণি চব বনি যাম আৰু ঘৰত গ'লে। আমি গৈ আছোঁ, পামগৈ আৰু আপোনালোকে ভিডিঅ'টো লাইক কৰি দিব দেই, বাৰে বাৰে কৈ আছোঁ আৰু ইমান মানে ভৰিত ধৰি দিছোঁ আৰু ভিডিঅ'টো লাইক কৰি দিব আৰু তেতিয়াহে অলপমান মটিভেশ্যনটো পাওঁ আমি। লগৰজন গৈ আছে, আন লগৰ এজন হাই বুলি দিছে আপোনালোকক। আমি গৈ আছোঁ, সেই পূৰা বম চাইকেল দিছে, চাহপাত বাগিচালৈ যায় এইকেইটাও, বম চাইকেল দিছে। অলপ মিউজিক লগাই দিওঁ ভাল লাগিবলৈ। হে গাইছ, আমি ইয়াত গৈ আছোঁ, দোকান এখনত ৰখিলোঁ। পানী পিয়া লাগিছিলে বৰকৈ। আমি ইয়াত ফ্ৰেণ্ডবিলাকে ৰখি অলপ আমাৰ খৰি বুলি কয়, তাতে পানী অলপ খাব লৈছোঁ। খৰিৰ লগত মাতষাৰ কৰি আছোঁ। বিশেষকৈ লকডাউন, মানুহবিলাকে ঘৰতে আছে আৰু এয়া সোমাই গ'লোঁ। আমাৰ খৰিদেউ পানী ওলাই দিব। এইজন মোৰ লগৰ, অতি সোনকালে সি আগবাঢ়িছে। তাৰ বেছিকৈ পিয়া লাগিছে, সি অলপ মানুহটো হেৰিটো এয়া তাৰ পানী খোৱা পোচাক বিশেষকৈ খাই আছে এই পানী। এতিয়া মই খাব ল'ম আৰু মানে পানীত কিবা পৰি আছিলে, মানে তাকে অলপ চাই মেলি খাইছোঁ। মানে পিয়াহত কি কৰিব, সকলো পানী খাব লাগিব না। এতিয়া আমি যাবলৈ ওলাইছোঁ আৰু এয়া যাওঁগৈ আৰু বাই বাই, যাওঁ, আমি গৈ আছোঁ চাহ বাগিচালৈ যাওঁ। আপোনালোকে ভিডিঅ'টো আকৌ এবাৰ কৈছোঁ লাইক কৰি দিব। আমি চাহ বাগিচালৈ গৈ আছোঁ। এয়া পামগৈ আৰু অলপমান অপেক্ষা কৰিব লাগিব, দীঘলীয়াকৈ বনাইছোঁ। বলক গৈ আছোঁ আৰু এই গৰু চৰু য'তে ত'তে পৰি থাকে। এখন গৰু দেখ বুলি ক'লেও বেয়া নহয়। ভৰ্তি গৰু ধেৰ মানে। আমি এতিয়া শ্বৰ্টকাট ৰাস্তাটোদি সোমাইছোঁ চাহপাত বাগিচালৈ যাবলৈ। এইটো শ্বৰ্টকাট হয়, তেতিয়া সোনকালে পামগৈ। মেইন আলি দি গ'লে অলপ দেৰি হৈ যায়, এই শ্বৰ্টকাটকৈ আহি আছোঁ অলপমান, আৰু বেছি নাই। এয়া মোৰ লগৰ এই দুজন আহি আছে, ইহঁতিও ভাগৰ লাগিছে, বহুত ভাগৰ লাগিছে। আপোনালোকৰ কাৰণে ইমান কষ্ট কৰিছোঁ, অলপ আগবঢ়াই দিব। এয়া গেটগেদি চকলটো অলপ দেখাই দিছোঁ আপোনালোকে মিছ কৰি থাকেতো, সেইকাৰণে দেখাই দিছোঁ অলপ চকলটো। বলক পালোহি আৰু বেছি দেৰি নাই, এই অকণমান এনেই
কমেণ্ট এটা কৰিব নাপাহৰিব আৰু পাৰিলে হোৱাটছএপৰ ফ্ৰেণ্ডবিলাকক যিমান আছে সিমান শ্বেয়াৰ কৰিব হোৱাটছএপৰ ফ্ৰেণ্ডবিলাকক অলপমান উঠাই দিয়ক আপোনালোকক কষ্ট কৰক মই যেনেকৈ কষ্ট কৰিছোঁ আপোনালোকৰ কাৰণে আপোনালোকৰ মনোৰঞ্জনৰ কাৰণে লকডাউনত ঘৰত কি কৰিব সেইকাৰণে এয়াই ভিডিঅ' দিছোঁ আপোনালোকৰ অলপ মনোৰঞ্জন হওক বুলি পালোহি আৰু চাহপাত বাগান আছে এখন জংঘল চাহপাত বাগান এয়া জুম কৰি দিছোঁ এইবিলাক গছ গছনিবিলাকে চাহপাত বাগান হয় সেইবিলাকে চাহপাত বাগান আমি পামগৈ আৰু দেৰি আছে অলপমান মিউজিক এটা লগাই দিওঁ এয়া ইহঁতৰ ঘৰত বহুত ধুনীয়া ধুনীয়া ফুল আছে একদম আমাৰ গোটেই তিনিটা একদম হিয়া চুই গৈছেগৈ ইহঁতৰ ঘৰৰ ফুল চাই গোলাপ ফুল কিবা কিবি এইবিলাক বহুত ধুনীয়াকৈ টাবত লগাই থৈছে একদম মজা লাগিছে হিয়া চুই গৈছেগৈ ফুল এবাৰ চিঙুং লাগি গৈছেগৈ গোলাপ ফুল আছে যে চিঙুং লাগি গৈছেগৈ কিন্তু নোৱাৰি কুকুৰ আছে ধৰক খেদিব যে আজি স্বাধীনতা দিৱস আছিলে যে ইণ্ডিপেণ্ডেঞ্চ ডে এয়া গেটৰ মুখত অলপ সজাইছে সিহঁতি আপোনালোকে কদম ঠাইডোখৰলৈ আহিব বহুত ধুনীয়া কদম জেগাডোখৰ ইয়াত চাওক ধাননি চাননি আছে কদমলৈ আহিব যাবলৈ মন নহ'ব আৰু মোৰ যেনেকৈ যাবলৈ মন হোৱা নাই ছাগলীয়ে পূৰা ধান মাৰি আছে ইহঁতৰ দাৱত পৰিছে আজি ধানত মানুহ নাই আৰু গৃহস্থ নাই পূৰা খাই আছে আমি চাহপাত বাগান পাইছোঁহি আৰু এয়া অলপ ৰাস্তাটো চাহপাত বাগানৰ ওচৰে জুম কৰি দিছোঁ চাওক এইবিলাকে গছ গছনি এয়াই চাহপাত বাগান হয় আমি ভিতৰত সোমাই আপোনালোকক দেখাম অলপমান মিউজিক অলপ আকৌ লগাই দিওঁ অতি জৰুৰী কাৰণ তেতিয়াহে অলপ ভাল লাগিব গৈ আছোঁ আৰু বলক চ' গাইজ সকলোৱে ৰেডি হৈ লওক কোনোবাই যদি শুই আছে বহি লওক কোনোবাই যদি থিয় হৈ আছে বিচনাত কাছ के पकड़ लो अभी हम पहुंचने वाले हैं और ये रहा चाहपात बगीचा अभी हम चाहपात बगीचा में घुमाया गया है और अभी हम आपको दिखा देंगे कहाँ जाना है এয়া আমি গৈ আছোঁ পূৰা এয়া চাহপাত চোৰ চান্স পাওঁতে চাহপাত ছিঙিছে এইবিলাক কি ক'বা আৰু পূৰা চাহপাত ছিঙিছে ৰ'ব ইণ্টাৰেষ্টিং কেইটামান বস্তু আছে আহিব ধুনীয়া ধুনীয়া চাহপাত চাওক আপোনালোকে ইমান ধুনীয়া ধুনীয়া এয়া চাওক পূৰা একদম গাত আছে ভয় চাওক ইয়াৰ জঁপিয়াইছে আৰু মোৰ লগৰজনো চাব লগৰজনে বম জঁপিয়াব এতিয়া চ' জঁপিয়াটো চালে সেই জঁপিয়াৰ কাৰণে ই বহুত কষ্ট কৰিছে ভিডিঅ'টো যদি লাইক কৰা নাই এতিয়া লাইক কৰি দিয়ক আৰু তাৰ কষ্টটো চাই কিনি আপোনালোকক হাই বুলিও দি আহিছে তাৰপিছত ইণ্টাৰনেশ্যনেল দলং আছিলে ইও পাৰ হৈ আহিছে মই আহিলোঁ মোৰ লগৰজনো আহিলে চাহপাত বাগিচা বহুত ধুনীয়া আমি খোজকাঢ়ি আহিছোঁ এয়া চাওক ই পূৰা একদম চাহপাত বাগিচাত মানে ৰখিব নোৱাৰিলে আৰু চাহ খাং শুবলৈ বিচাৰিছিলে ঘপকে পৰিলে এই নিচা লাগিছে ইয়াত চাহ খাব মন গৈছে চাহপাত বাগিচা দেখি ইয়াত 32টা চাহ ই বহুত দামী কলগেট দি কিনি দামী কলগেট দি দাঁত মাৰিছে আমিতো কয়লা দুখীয়া মানুহ কয়লা দি মুচিছোঁ ই একদম পূৰা লুকাই লুকাই মাৰে দামী কলগেট দি বলক গৈ আছোঁ এয়া চাহপাত বাগিচা চাওক বহুত ধুনীয়া ধুনীয়া চাহপাত আছে দেই মানুহখনে ছিগিলে নহ'লে চাহপাতখিনি অলপমান চাব পাৰিলোহেঁতেন কেনেকুৱা চাই পোৱা নাই আজিলৈকে ময়ো যেতিয়া ছিঙে তেতিয়াহে আহিব মোৰ ভাগ্যখন বহুত বেয়া আপোনালোকে কমেণ্ট এটা কৰিব এয়া মোৰ লগৰজনৰ কাৰণে এটা কমেণ্ট কৰি দিব কেনেকুৱা লাগিছে মোৰ লগৰজনক বলক এয়া চেণ্ডেল এপাতো আছে কোনোবাই থৈ গৈছে চাৰিওফালে 4টা ৰাস্তা আছে এয়া চাওক চাহপাত বাগিচা ধুনীয়া ধুনীয়া চাহপাত বাগিচা এখন আপোনালোকে ভিডিঅ'টো লাইক কৰি দিয়ক ইমান কষ্ট কৰি আহিছোঁ খোজকাঢ়ি আহিছোঁ এয়া মই গৈ আছোঁ আগত এবাৰ মোৰ লগৰজনক মই কেমেৰাটো দি দিছোঁ মই এতিয়া ভিতৰলৈ অলপ সোমাই চাইছোঁ চাহপাত চুৰ কৰিম এতিয়া অলপ খাই দিম চাহপাত মোৰ বহুত নিচা লাগিছে চাহখান লাগি গৈছেগৈ একদম চাহপাতে খাই দিম আৰু খং খাই দিছে এয়া চাওক মোৰ লগৰজনে পূৰা তামাম
ছিংগাৰ ডান্সাৰ চবেই দেই মোৰ লগৰজন বহুত ভাল চব নাচি আছে ই মানে অলপ নাচিয়ে থাকে গান চান গাই থাকে মই অলপ দি দিছোঁ তাৰ লগতে কোম্পানী দি দিছোঁ তাকো আমি বলক গৈ আছোঁ অলপ পানী আছে ইয়াৰ আগলৈ পানী আছে চাব মই এবাৰ যি ধামাকা পানীৰ কাৰণে বাচিবলৈ চাহপাত ফালি চিলি সোমাম লগৰজনে পূৰা চশমা লৈ আহিছে একদম পূৰা ই ৰক ষ্টাৰ পানী চানী ফালি যাবগৈ এয়া চাওক কি শ্ল'মকৈ গৈছে বেচেৰা এয়া চাব এইবাৰ মোৰ পাল মই আহিব নোৱাৰোঁ মই জোতা পিন্ধি আহিছোঁ কাৰণ জোতা পানী তিতি যাব যে চাব মই চাহপাত ফালি চিলি সোমাম চাহপাত পূৰা একদম পাৰ হৈ মেলি আজৰি হৈ আহোঁ চাব আকৌ এয়া চাওক এয়া চাওক ভিডিঅ' আপোনালোকৰ এয়াই ফানি মুমেণ্ট আছিলে আৰু যদি ভাল লাগিছে ক'ব আৰু ইমান কষ্ট কৰি দিছোঁ আপোনালোকৰ কাৰণে নদী চাওক ইমান ধুনীয়া নদী আছে এয়া চাওক মোৰ লগৰজনে অকল গান গাই থাকে আৰু পূৰা গানৰ ৰক ষ্টাৰ নদীখন চাওক আৰু বেষ্ট সুঁতি এটা আছে সেই সুঁতিটো পূৰা ধমধমকৈ পানী আহিছে সেইটো দেখাম আপোনালোকক বলক জড়িত হৈ থাকক চব চাব পাব আজি চাহপাত বাগিচা পূৰা চাব পাব লকডাউনৰ ঘৰত বহিয়ে চাহপাত বাগিচাৰ এনজয় কৰিব পাব বলক আমি গৈ আছোঁ দেখাম এতিয়া আৰু এইপিনে আমি চাহ বাগানৰ মাজে গৈ আছোঁ বহুত দিন মনত আহিলোঁ আজি বাগানলৈ যিহে গৰম ৰ'দে পূৰা চেককৈ ধৰিছে ইমান কষ্ট আপোনালোকৰ কাৰণে দেই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পূৰা চাহপাত বাগান আজি ইমান গৰম পানী পানী চাওক যিহে শব্দ পানী পূৰা ঢলকৈ গৈ আছে পূৰা পানী শুনা নকৰে দেই পূৰা পানী হৈ আছে আমি আগলৈ গৈ থাকোঁ না চাই নাথাকোঁ সময় নাইকিয়া আছে ঘৰো যাব লাগে পূৰা চাহপাত বাগানে গছ গছনিবিলাকে চাওক পূৰা ধুনীয়াকৈ আছে চাহপাত একদম ওচৰৰ পৰা অলপ চাহপাত চাওক এয়া চাহপাত এইবিলাকে চাহপাত গছ হয় এতিয়ালৈকে লাগি থকা নাই এতিয়া কেইদিনমান আগত উঠাই থৈ গৈছে কুমলীয়া হৈ আছে চাহপাত এতিয়া চাহপাত কুমলীয়া হৈ আছে মইতো এইবোৰ নাজানো সৰু যে এইবিলাক চিনি নাজানো চাহপাত কেনেকুৱা এনেকৈ লাগে আহি পাইছোঁ আজি এই পূৰা লগৰবিলাক মাজত সোমাই গৈছে ই অকল প'ষ্টত থাকে আৰু মাজত সোমাই গৈছে কাৰণ অহা বহুত দেৰি হ'ল এইফালে চাই এইবোৰ ডাঙৰ গছ গছনি আছে চাহপাত বাগানত মোৰ কষ্টটো চাই কিনি মোৰ ইমান সৰুলা মৰম লাগিব লাগে দেই মোৰ কাৰণে আপোনালোকে মৰম নিদিয়ে লাইকো নকৰে ইমান কিছুমানে ডিছলাইক মাৰি দিয়ে ইমান কষ্ট কৰিছোঁ আপোনালোকে ভিডিঅ'টো লাইক কৰক আৰু ডিছলাইক নিদিব বহুত ভোক লাগিছে ঘৰ যাওঁগৈ পেটত পূৰা নিগনিয়ে কাবাডী যি খেল আছে গোটেইখন শেষৰ বাৰ চাই লওক আমি ঘৰ যাওঁগৈ আৰু চাওক ধুনীয়া ধাননি আছে আপোনালোকে আহিব কেতিয়াবা কদমৰ চাহ বাগিচা চাবলৈ কাৰণ মনা নকৰোঁ আমাৰ নিজৰ চাহ বাগিচা নহয় মই মনা কৰিলেও আপোনালোকে নুশুনে মই গম পাওঁৱেই বাৰু আহিব কেতিয়াবা বহুত ধুনীয়া ধন্যবাদ আপোনালোকৰ সকলোকে আমি ঘৰ যাওঁগৈ আপোনালোকৰ সকলোকে ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো লাইক কৰিব ভাল লাগিছে যদি এটা কমেণ্টো কৰি থৈ যাব পাৰিলে শ্বেয়াৰো কৰিব ধন্যবাদ সকলোকে